দেৱাদিদেৱ মহাদেৱক একান্ত ভক্তিভাৱেৰে পূজা অৰ্চনা কৰা এজন মুছলমান ব্যক্তি। নাম এখেতৰ চাইবুৰ আলী। ঘৰ গোলকগঞ্জৰ চাপৰ বালাজনত। এগৰাকী মুছলমান ব্যক্তিৰ ঘৰত দেৱতাৰ মন্দিৰ। এই ঘটনাই চাৰিওফালে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিগত 2 বছৰে ব্যক্তিজনে নিজৰ ঘৰতে কৰি আছে মহাদেৱক পূজা। ভগৱান মহাদেৱে হেনো এখেতক বহু কিবা-কিবি দিলে। প্ৰত্যেক দিনাই এই ব্যক্তিগৰাকীক সাক্ষাৎ কৰিবলৈ আহে বহু ভক্ত। আৰু ভক্তসকলে দাবী কৰা মতে চাইবুৰ আলী নামৰ মুছলমান ব্যক্তিগৰাকীৰ কাষত আহি কিছু বিধান লৈ বহু ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। এই দৃশ্যাংশ চাই আপোনালোকে সঁচাকৈ হতভম্ব হৈ পৰিব। কেনেদৰে এজন মুছলমান লোকে শিৱৰ আৰাধনা কৰিছে। প্ৰত্যেক দিনাই বহু ভক্ত তেওঁৰ ওচৰলৈ আহে। দৃশ্যাংশ আছে যদি চাওক। এনেদৰে এজন মুছলমান লোকে এই যে হাত ঠ্যাং ছিটছে, হাত ঠ্যাং ঢালাইছে, শরীরের বল পাং নাই, 2-3 মাস ছাড়া টাইম বেড়াইছং, ভাল হয় নাই। তারপরে মুই এদিকনা শুনিয়ে এদিকনা আসছং, আসি মুই এদিকনা আল্লাহ রহম আরাম হচ্ছং। এলা আমি হাঁটি টাটি দেবার পাং, খাবারও পাং। মোর নাম মমিনী বিবি, তার নাম সাইবুর আলী। করতেই করে দেওয়া